ফ্ৰেণ্ড, আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে লাগিব আমাক চাউলৰ গুড়ি, চুজি আৰু অলপমান গাখীৰ। মই আমুল তাজাৰ গাখীৰটো ব্যৱহাৰ কৰিছোঁ। এতিয়া মই চুজি 1 কাপ লৈছোঁ। আপোনালোকে মোৰ কাপটো দেখিছে আৰু সেই একেটা কাপেৰেই মই চাউলৰ গুড়ি আধা কাপ লৈছোঁ আৰু অকণমান সোৱাদটো বেলেঞ্চ কৰিবৰ বাবে নিমখ আৰু চেনি মই 2 চামুচ লৈছোঁ আৰু ৰিফাইন তেল লৈছোঁ 2 চামুচ, শুকান নাৰিকলৰ গুড়ি লৈছোঁ আৰু গাখীৰ আধা কাপতকৈ অলপমান বেছিকৈ লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলি কৰি বেটাৰ এটা বনাই লৈছোঁ আৰু বেটাৰটো খুব ভালদৰে ফেটিব লাগিব, তেতিয়াহে ইডলিটো পাৰফেক্ট হ'ব। এই বেটাৰটো মই 1 ঘণ্টাৰ বাবে ঢাকি থৈ দিছিলোঁ আৰু 1 ঘণ্টাৰ পাছত ইডলি ষ্টেণ্ডডাল সজালোঁ আৰু কুকাৰত উঠাই দিলোঁ আৰু 5 মিনিটত মোৰ ইডলি ৰেডি হৈ গ'ল।